নমস্কাৰ বন্ধু বান্ধৱীসকল, অল এবাউট ইন এছাম চেনেলটিলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। আজি আপোনালোকক টিকটক সম্বন্ধীয় এটা এছএমএছৰ বিষয়ে ক'ম। যদি আপোনালোকে নাজানে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। চ' বন্ধুসকল, ইয়াতে কৈছে যে যদি টিকটক প্ৰ' ডাউনলোডৰ কিবা মেছেজ পাইছে তেতিয়াহ'লে সাৱধান হওক। প্ৰবঞ্চকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এটা মেছেজ। আপুনি যদি টিকটকত সম্পৰ্কীয় কোনো মেছেজ লাভ কৰে শীঘ্ৰে সেয়া ডিলিট কৰি দিয়ক। দেশত 59টা চীনা এপছ নিষিদ্ধ কৰিছে চৰকাৰে। এই এপছসমূহৰ মাজত আটাইতকৈ জনপ্ৰিয় আছিল টিকটক। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এই এপছসমূহ নিষিদ্ধ কৰা হৈছে বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে। নিষিদ্ধ ঘোষণাৰ পূৰ্বে ভাৰতত টিকটক ব্যৱহাৰকাৰীৰ সংখ্যা আছিল প্ৰায় 20 কোটি। চ' বন্ধুসকল, প্ৰবঞ্চকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এটা মেছেজ। আপুনি যদি টিকটক সম্পৰ্কীয় কোনো মেছেজ লাভ কৰে সেয়া শীঘ্ৰে ডিলিট কৰি দিয়ক। আৰু আপুনি যিমানেই টিকটক প্ৰিয় হওক সেই মেছেজৰ প্ৰলোভনত ভুল নাযাব। সম্পত্তিত বহুত মানুহে লাভ কৰিছে এই এছএমএছ মেছেজত দাবী কৰা হৈছে টিকটক ভাৰতীয় সংস্কাৰ আহি গৈছে, নাম টিকটক প্ৰ'। হোৱাটছআপ বা এছএমএছত আহিছে এই মেছেজত লিখা আছে টিকটক ভিডিঅ' উপভোগ কৰক আৰু পুনৰ ভিডিঅ' প্ৰস্তুত কৰক। তলৰ লিংকটোত ক্লিক কৰি টিকটক প্ৰ' ডাউনলোড কৰক। চ' বন্ধুসকল, ইয়াতে এছএমএছটো মই দেখুৱাই দিছোঁ, চাওক কেনেদৰে আহিছে। এনজয় টিকটক ভিডিঅ'ছ এণ্ড অলছ' মেক ক্ৰিয়েটিভ ভিডিঅ'ছ এগেইন নাও টিকটক অনলি এভেইলেবল টিকটক প্ৰ'। চ' ডাউনলোড লিংক এনেকৈ লিংকটো দি দিছে। চ' বন্ধু বান্ধৱীসকল, এনেকুৱা মেছেজ আহিলে আপোনালোকে সাৱধান হ'ব অতি শীঘ্ৰে।